দোস্ত ৰাতি ভাত খোৱাৰ নিমন্ত্ৰণ ফাৰ্ষ্ট টাইম গৈ আছোঁ আৰু আজি ভিডিঅ'টো প্ৰথমবাৰ বনাইছোঁ আৰু প্ৰথমবাৰে ঘৰৰ পৰা আৰম্ভ কৰিছোঁ প্লাছ মোৰ লগত যাব মোৰ সহধৰ্মিনী অৰ্থাৎ মোৰ পত্নী মোৰ ভাইটি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে মোৰ গাড়ী ৰেডি এতিয়া ওলাম এতিয়া ঘৰৰ পৰা ঠিক আছে আহক আৰম্ভ কৰোঁ এইফালে ভাইটিয়ে গাড়ী উলিয়াই লৈ গুচি গৈছে ৰাস্তাতে তো লেটছ গো মাৰি ভিডিঅ' ষ্টাৰ্ট সেই দক্ষিণপাট চাৰিআলি পাই গৈছোঁ দক্ষিণপাট চাৰিআলি অলপ বজাৰ আছে বজাৰ অলপ কৰি লওঁ ফাইনেলি এই লোকেশ্যনত এণ্ট্ৰি মাৰি দিওঁ প্ৰথম এণ্ট্ৰিটো বেলেগত কৰিব ছেকেণ্ড এণ্ট্ৰিটোহে তাত কৰিবগৈ ইফালে আহি লোকেশ্যন পাই গ'লোঁ ভিতৰলৈ সোমাই যাওঁ হয় নমস্কাৰ অসমীয়া ল'ৰা মাধুৰ্য চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দাদাৰ ইউটিউব চেনেল আছে ন ছাবস্ক্ৰাইব কৰি থোৱা নাই যে তুমি কৰিছো খাদ্য গ্ৰহণ এইফালে বেটাই লাজ কৰিছে লাজ নকৰিবা এইফালে হাঁহিৰ আখৰা ভাত পানী খাই মেলি হৈ গ'ল অলপ সময় বহিম বহি পেলাই যিহেতু কাইলৈ অফিচ বন্ধ আছে অলপ সময় বহি তাৰপিছত আমি গৃহমুখী যাম ভিতৰত ভাইটি পত্নী সকলো আছে কথা পাতি আছে চাগে মেবি মই বাহিৰৰ ওলাই আহিলোঁ চ' পিছৰখিনি দেখাই আছোঁ লেটছ গো বিয়নি মেলো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ত' গুড বাই গুড নাইট বাই